Hello students, welcome to educational bank booster classes. आज मैं वीडियो তোমালোকৰ ক্লাস 9 ৰ চেপ্টাৰ 6 ৰ 6.2 এক্সাৰসাইজৰ 4 নম্বৰ কোৱেশ্চনটোৰ সলিউশন কৰাব ওলাইছো। ফিগাৰটো মই আঁকি লৈছো আৰু একৰ্ডিং টু কোৱেশ্চন কি কৈছে মই কৈ চাম। তোমালোকে শুনা। PQ parallel ST PQ parallel ST PQ parallel ST ওকে সমান্তৰাল অলপ বেকা হ'ব পাৰে আৰু কৈছে এংগল জানা শুনা এংগল PQR মই লিখি লৈছো 110 ডিগ্ৰী আৰু এংগল RST 1230 ওকে আৰু আমাৰ এংগল এটা ফাইন কৰিব দিছে QRS এংগলটো QRS ইংগিত দিয়া আছে মানে এটা দি থৈছে তোমালোকক বেছিকে R বিন্দুৰে যোৱাকৈ ST ৰ সমান্তৰাল ভাৱে থকাকৈ এডাল ৰেখা অংকন কৰা বুলি কৈছে। ওকে লেখা কিবা ST সমান্তৰাল RU অংকন কৰা হ'ল RU দেই নহয় এটা QRS আমাক লাগে QRS লাগে এতিয়া চোৱা বহুত ধুনীয়াকৈ মই লগতে বুজাই দিম লগতে শেষ কৰি দিম এতিয়া ST প্যাৰেলাল কাৰ লগত RU লগত যদি ST আৰু RU প্যাৰেলাল হয় ST প্যাৰেলাল RU ছেদকডাল কি কোনডাল হ'ল SR ছেদক হ'ল SR যেতিয়া ছেদক হ'ব এই কোণটো আৰু এই কোণটো কি হ'ব অন্তঃকোণ হৈ যাব দুইটা আৰু ছেদকৰ একেফালে থকা অন্তঃকোণ হৈ যাব যদি ছেদকৰ একেফালে থকা অন্তঃকোণ দুটাৰ যোগফল কিমান আমি আগৰ অংকটো কৰিছো 180 ডিগ্ৰী হয় এই এংগল দুটাৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী ছেদকৰ একেফালে থকা অন্তঃকোণ তো এংগল ESR plus angle SRU equal 180 divided ছেদকৰ একেফালে থকা অন্তঃকোণ এইটো কিমান 130 plus angle SRU উপাদান 180 angle SRU equal 180 degree minus 130 degree. Angle SRU equal 160. Ito angle kanan tayo galo. Okay, একেবাৰে ঠিক আছে এটা মই মুছি দিছো দেই তোমালোকে পাতি ল'বা এতিয়া হৈ গ'ল 150 ডিগ্ৰী পাই গ'ল আকৌ কি কৈছে এটা চাব পৰা যে যিহেতু PQ প্যাৰেলাল কাৰ লগত ST লগত ST প্যাৰেলাল কাৰ লগত RU লগত তেন্তে এইটো যদি এক বুলি কওঁ এইটো দুই বুলি ধৰিলে আচ্ছা এতিয়াটো কাটা গ'লে PQ also প্যাৰেলাল কাৰ লগত RU লগত PQ RU লগত প্যাৰেলাল যেতিয়া দুইডাল প্যাৰেলাল হ'ব এডালে যেটো আমাক লগাই ৰাখিছে হয় এডাল কি হৈ যাব ছেদক ট্ৰান্সভাৰ্স তো ছেদক হৈ গ'লে এই কোণটো আৰু এই কোণটো এই গোটেই কোণটো আচলতে এইটো 50 পাৰ্ট মই মুছি দিছো কাটৰ পাতে এই কোণটো আৰু এই কোণটো হৈ যাব একান্ত অন্তঃকোণ হৈ যাব আগতো কি আছিল অন্তঃকোণ দুটা ছেদকৰ একেফালে থকা অন্তঃকোণ দুটা যোগফল 180 ডিগ্ৰী আৰু ইয়াত কি আছে এইটো ট্ৰান্সভাৰ্সলৰ দুই চাইডে থকা অন্তঃকোণ দুটাকে একান্ত অন্তঃকোণ বুলি আৰু যিটো কি হয় সমান হয় তো ইয়াত যদি PQR equal SRU কিমান হ'ব 110 একান্তৰ অন্তঃকোণ এইটো কিমান 110 এইটো 110 আৰু এতিয়া মেইন কথাটো আহি যাওঁ এই গোটেইটো কিমান পাই গ'লো আমি 110 এই গোটেইটো আৰু এইখিনি আমি কিমান পাই আহিছো 50 আমাৰ এইখিনি লাগে
তো এই গোটেইটোৱে যদি 110 আৰু এইটো 50 110 পৰা যদি 50 মাইনাস কৰি দিও এই সাইডটো নাইকিয়া হৈ যাব আৰু এইটো আমি পাই যাম নে পাই যাম তো এনেকে লিখিবা angle SRU plus angle QRS equal angle RU QRU এই গোটেই এংগলটো কেতিয়া পাইছো এই দুটা এংগল যোগ কৰি পাইছো ওকে এগেইন SRU কিমান SRU কিমান 50 প্লাস এইটো নাজানো QRS নাজানো উলিয়াব লাগে আৰু সেইটো কিমান 110 angle QRS equal 110 minus 1 পাই যাব 60 এটা কিমান হৈ যাব 60 হ'ব এটা কিমান পাই গেল QRS কিমান ঠিক আছে এনেকে উলিয়াবা দুটাই কনসেপ্ট লাগিলে যে সেটকৰ একেবাৰে এটা অন্তঃকোণটা যোগ পালে বাকিটো কি 2 নম্বৰতে হ'ল সেটকৰ তোমালোকৰ দুটা সাইডে বিপৰীত সাইডে থকা অন্তঃকোণ দুটা কি বুলি কয় একান্ত অন্তঃকোণ আৰু যি দুটা কি হয় সদায় সমান এই দুটা কনসেপ্ট যদি ইউজ কৰি দিলা মেথছ ওলাই গ'ল সহজে ওকে তো ইমান টেনচন লৈ থাকিব নালাগে এনেই গৰম বেছি পৰিছে দেখিছে ঘামি ঘামি পঢ়াই যাব লগা হৈছে ইমান প্ৰেছাৰ নল'বা মেথছ কনসেপ্ট ক্লিয়াৰ কৰা ধুনীয়াকৈ সহজকৈ কৰা বাছ কমপ্লিট ওকে তো আজিলৈ থ্যাংক ইউ সো মাচ নেক্সট ভিডিঅ' লগ পাম 5 নম্বৰ সলিউশনত